নমস্কাৰ মই পৱন ডেইলি নিউজ চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ মুখ্য খবৰ কেইটা হৈছে বিশ্বজুৰি কৰোনাৰ আতংকৰ মাজতে ৰাজ্যবাসীলৈ এক ভাল খবৰ বৰ্তমানলৈকে মুঠ ২৭ গৰাকী কোভিড-19 ৰোগীক চিকিৎসালয়ৰ পৰা মুক্ত কৰি দিয়া হৈছে NHM ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা জনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত বৰ্তমান মুঠ কোভিড-19 ৰোগীৰ সংখ্যা হৈছে ৭ গৰাকী অৱশ্যে ইমান সংখ্যক ৰোগীক মুক্তি দিয়াৰ পাছতো প্ৰথমগৰাকী ৰোগী জামালউদ্দিনক বৰ্তমানে মুক্তি দিব পৰা নাই বুলি জানিবলৈ এটি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ ৰিজাল্ট বাৰম্বাৰ পজিটিভ দেখুৱাই আছে বুলি উল্লেখ কৰে আজি NHM ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যত বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰী আৰু PG আৰু হোষ্টেলৰ স্বত্বাধিকাৰীসকললৈ অনুৰোধ জনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যাতে এপ্ৰিল মাহৰ ভাড়াটো 50% ৰেহাই দিয়ে ইয়াৰ উপৰি যিবিলাক ব্যক্তিগত পৰিসৰত কাম কৰা বা কৰ্মচাৰীসকল ভাড়াঘৰত থাকে সেই ভাড়াঘৰৰ মালিকসমূহকো কিছু শতাংশ ৰেহাই দিবলৈ আহ্বান জনায় কিয়নো ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকল দৰমহা লাভৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে কিন্তু চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ বাবে এই ৰেহাই নিদিবৰ বাবে মন্ত্ৰীগৰাকী আহ্বান জনাই ভাড়াঘৰৰ মালিকসকলক অৱশ্যে চৰকাৰৰ এই সন্দৰ্ভত নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বা মালিকসকললৈ নিৰ্দেশনা দিয়া নাই বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনায় সমগ্ৰ ৰাজ্যত নিষিদ্ধ নহয় গাহৰি মাংসৰ বিক্ৰী পশুপালন বিভাগৰ মুখ্য সচিব ৰাজেশ প্ৰসাদে এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ ধেমাজি উত্তৰ লখিমপুৰ বিশ্বনাথ ডিব্ৰুগড় আৰু শিৱসাগৰত নিষিদ্ধ গাহৰি মাংসৰ বিক্ৰী আৰু সৰবৰাহ ব্যৱস্থা উল্লেখযোগ্য যে এই পৰ্যন্ত এই জিলাকেইখনত ২০০০ গাহৰি সোয়াইন ফিভাৰ জ্বৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ইতিমধ্যে গাহৰিৰ তেজৰ নমুনা ভূপাললৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে পশুপালন বিভাগৰ ৰাজ্যৰ সমূহ গাহৰি ফাৰ্মত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিছে যদি গাহৰিৰ অস্বাভাৱিক আচৰণ বা জ্বৰ হোৱা গম পায় তেন্তে মহকুমা বা জিলা প্ৰশাসনক পশু চিকিৎসালয়ত জনোৱাৰ নিৰ্দেশ চেলুনত চুলি কটাবলৈ গৈ আক্ৰান্ত হ'ল গাঁৱৰ ৬জন লোক লকডাউনৰ মাজতে চেলুনত চুলি কটাবলৈ গৈছিল লোক কেইজন চেলুনৰ পৰা উভতি অহা গাঁওখনৰ সেই ৬জন লোকে কৰোনাত আক্ৰান্ত হৈছে আৰক্ষীয়ে ইতিমধ্যে সিল কৰিছে গাঁওখন ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ খাৰগোন জিলাৰ বৰগাঁও নামৰ গাঁৱত জানিব পৰা মতে ইন্দোৰৰ এখন হোটেলত কাম কৰা এজন লোকে যোৱা এপ্ৰিল মাহত গাঁৱলৈ উভতি আহে উক্ত চেলুনখনত তেওঁ চুলি কটাবলৈ গৈছিল জিলাখনৰ মুখ্য স্বাস্থ্য বিষয়াগৰাকী জানিবলৈ দিয়ে যে সেই হোটেলৰ কৰ্মচাৰীজনৰ দেহত কৰোনা পজিটিভ পোৱা গৈছে ইয়াৰ পাছত উক্ত চেলুনখনলৈ গাঁৱৰ আৰু কেইজনমান লোক যায় একেখন কাপোৰকে ব্যৱহাৰ কৰি সকলোৰে দাড়ি চুলি কাটে নাপিতজনে আৰু তাৰ পৰাই সংক্ৰমণ বিয়পি পৰে সেইদিনাখন চেলুনখনলৈ যোৱা ১২জন লোকৰ নমুনা পৰীক্ষাৰ পাছত ৬জনৰ ফলাফল পজিটিভ আহে তাৰ পাছতে গাঁওখনত আতংক বিয়পি পৰে জানিব পৰা মতে আশ্চৰ্যজনকৰ বাবে গ্ৰাহক কেইজনৰ কৰোনা পজিটিভ ওলাল যদিও নাপিতজনৰ নেগেটিভ ২৭ এপ্ৰিল নহয় ৩০ এপ্ৰিললৈকে আবদ্ধ হৈ থকা লোকসকলে যাব পাৰিব ঘৰলৈ ২৭ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈকে বৃদ্ধি কৰিছে আন্তঃজিলা এসমুখী যাত্ৰা ৩০ এপ্ৰিললৈকে নিজৰ বাসগৃহলৈ যাব পাৰিব ৰাজ্যৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা লোকসকল এক সংবাদমেলত এই কথা ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ২৭ এপ্ৰিলৰ পৰিৱৰ্তে ৩০ এপ্ৰিললৈকে ব্যক্তিগত বাহনেৰেও নিজৰ বাসগৃহলৈ যাব পাৰিব এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন জিলাৰ উপায়ুক্তসকলে ৭৫,০০০খন আবেদন গ্ৰহণ কৰিছে এজন অসমীয়া যুৱকৰ চমক সাগৰ তেৰা নদী সিপাৰে আলোড়ন সৃষ্টি কৰিছে যুৱকজনক গ্ৰহণটোৱে বিশ্বজুৰি মহামাৰী কোভিড-19ৰ আতংকত মহাসংকটত বিশ্বৰ মানৱ সভ্যতা সংক্ৰমণ ৰোধৰ বাবে দেশত দীঘলীয়া লকডাউন স্তব্ধ জনজীৱন ইয়াৰ মাজতে এইখন অসমৰে এজন অতি সাধাৰণ যুৱক গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত পচাপথাৰ শ্যাম গাঁৱৰ কনচেং শ্যাম নামৰ যুৱকজনে লকডাউনৰ মাজতে লিখি উলিয়াইছে কৰোনা মহামাৰী সন্দৰ্ভত এখন ৫৩ পৃষ্ঠাৰ গ্ৰন্থখনৰ নাম ৰখা হৈছে গ্ল'বেলাইজেশ্যন এণ্ড কেটাক্লিজম যিখন গ্ৰন্থৰ প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰিছে জাৰ্মানীৰ লেম্বাৰ্ট একাডেমিক পাব্লিছিং এণ্ড অমনি স্ক্ৰিপ্টাম আজিৰ আটাইকেইটা খবৰ চাই কেনে পালে কমেণ্ট কৰিব লাইক শ্বেয়াৰ আৰু যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ জয় অসম